বোকাজানৰ শুকানজান স্থিত গেট ফিট জিমত ভাৰ উত্তোলন প্ৰতিযোগিতা কাৰ্বি আংলং জিলাৰ বোকাজানৰ শুকানজান স্থিত স্বত্বাধিকাৰী অঞ্জন দেৰ তত্বাৱধানত আৰম্ভ কৰা গেট ফিট জিমত পোনপ্ৰথমবাৰৰ বাবে 11 ছেপ্টেম্বৰ তাৰিখে আয়োজন কৰা হয় ভাৰ উত্তোলন প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত বোকাজানৰ বিভিন্ন ঠাইৰ 50 জনৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত কৰা হৈছিল। 65 কেজি ওজনৰ তলৰ শাখাত সাইদুল হুছেইনে প্ৰথম, সাবিৰ হুছেইনে দ্বিতীয় আৰু সমন বেয়ে তৃতীয় খিতাপ অৰ্জন কৰিছে। 65 কেজি ওজনৰ ওপৰৰ হেমন্ত ৰাজবংশীয়ে প্ৰথম, হৃদয় আচাৰ্যে দ্বিতীয় আৰু সুনীল বাল্মীকিয়ে তৃতীয় স্থান অধিকাৰ কৰে। প্ৰতিযোগিতাখন উপভোগ কৰিবলৈ জ্যেষ্ঠ সাংবাদিক পুৰুষ মহন্ত, নৰেন হাজৰিকা, লৱ গগৈ, ত্ৰিদীপ গগৈ, চাৰচাৰী বে, সমৰ কলা প্ৰশিক্ষক অনিৰুদ্ধ পাণ্ডেৰ উপৰিও বহুকেইজন ব্যক্তি উপস্থিত থাকে। সমাজত চলি থকা অপকৰ্ম নিচা জাতীয় সামগ্ৰীসমূহৰ পৰা বিৰত ৰখাৰ উদ্দেশ্যে এনেসমূহ অনুষ্ঠান আয়োজন কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বত্বাধিকাৰী অঞ্জন দে। লাহোৰীজনৰ পৰা মইনুল হুছেইন ওজাৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। ভাবি আছিলোঁ যে 2021ত আমি উদ্ঘাটন কৰিছিলোঁ, তেতিয়া ভাবি আছোঁ যে মানে এটা এনেকুৱা কম্পিটিশ্যন কৰিম বুলি। তো এই বছৰত মানে আজিৰ ডেটত মানে আজি 11 তাৰিখত মানে অপেনিং কিবা কৰিলোঁ কম্পিটিশ্যন। তো আমাৰ ইয়াত মানে পাৰ্টিচিপেট হৈছে কমচে কম 50+ ষ্টুডেণ্ট পাৰ্টিচিপেট হৈছে। তো 50+ পাৰ্টিচিপেট হৈছে আৰু মানে যেনেকুৱা মানে বোকাজানত আৰু বোকাজান আৰু নাগালেণ্ডৰ মাজত যিটো কিবা হৈ আছে মানে আজিকালি যেনেকুৱা ড্ৰাগছ কিবা ভাং গাঞ্জা এইবিলাকত কিবা হৈ আছে। তো এইবিলাকৰ পৰা মুক্তি হ'বলৈ আমি এইটো মানে আমাৰ গেট ফিট জিমত ল'ৰা ছোৱালী যিমান আছে চবকে মাতি আছোঁ আমি। আৰু লাগিলে কোনোবা যদি এনেকুৱাও ভাবে যে আমাৰ কিবা এডমিশ্যন কৰিবলৈ কিবা নাই, এইটোও আমি মানে এক্সকুইজ কৰি আছোঁ, এইটোতো আমি কিবা কৰি আছোঁ। ডৰ কৰা নাই, খালি অকলে মানে আমাৰ জিমৰেই ল'ৰাকেইটা কৰিছোঁ আৰু অহা বছৰত আমি বাহিৰৰো কিবা যোগাযোগ কৰিম বুলি কিবা কৰি আছোঁ। অৱস্থা যদি কোনোবাৰ বেয়া আছে যে টকা পইচাৰ ক্ষেত্ৰত মানে জিম জইন কৰিব নোৱাৰে, তো আমাৰ লগত আমাৰ কণ্টেক্ট নম্বৰ দিয়া আছে, ফেচবুক হোৱাটছআপ চবৰ লগতে শ্বেয়াৰ কৰি আছোঁ আমি। আৰু এই নিউজৰ ক্ষেত্ৰতো মানে কণ্টেক্ট কৰিব পাৰে আমাৰ লগত, আমি এইটো মানে ফ্ৰী এডমিশ্যনৰ কিবা ব্যৱস্থা কৰি দিম। মানে ভালকৈ ল'ম আমি এনেকুৱা, এইটো হিচাপত মানে চবকে মাতি আছোঁ আমি এতিয়া।